নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোত দশমান শ্ৰেণীৰ অসমীয়া ধাৰাবাহিকৰ তৃতীয়টো পাঠ ৰঘুনাথ চৌধুৰীৰ দ্বাৰা বিৰচিত কবিতা প্ৰশস্তিৰ পৰা লোৱা হৈছে। আজিৰ ভিডিঅ'টোত প্ৰশস্তিৰ সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰা হ'ব। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যাবা। প্ৰথমতে 1 নম্বৰী প্ৰশ্নসমূহ আলোচনা কৰিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে ৰঘুনাথ চৌধুৰী কি কবি বুলি জনা যায়? উত্তৰ বিহগী কবি। তাৰ পিছৰ প্ৰশ্নটো হৈছে ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। উত্তৰ সাদৰী আৰু নৱমল্লিকা। 2 নম্বৰ প্ৰকৃতিক কোনে সাদৰী আনিলে বুলি কবিয়ে কৈছে? উত্তৰ প্ৰকৃতিক নতুন কুঁহিপাতবোৰে সাদৰী আনিলে বুলি কবিয়ে কৈছে। মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। জল স্থল আৰু পথ দেৱতাৰ মহা অভিযান চলিছে। জল স্থল আৰু অন্তৰিক্ষ বা মহাকাশত দেৱতাৰ মহা অভিযান চলিছে। মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? মহামহিমৰ গান কৃষক বেনুৱে গায় বুলি কবিয়ে কৈছে। এই 6টা আছিল 1 নম্বৰী প্ৰশ্ন। এতিয়া আহোঁ 2 নম্বৰী প্ৰশ্নলৈ। 2 নম্বৰটোত কৈছে কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে? কবিতাটোত কবিয়ে কি কি বস্তু টানি আনিছে? উষা, কিশলয়, চামৰ, কুসুম, ৰবাব, অন্তৰিক্ষ, কৃষক বেনু আৰু বিহংগ। 3 নম্বৰ প্ৰশ্নটোত কৈছে কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? এই প্ৰশ্নটোত 2 নম্বৰ বা 3 নম্বৰ আহিব। কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি গাইছে। প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত কবিয়ে চিৰসুন্দৰৰ অৰ্থাৎ কেতিয়াও নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰাৰ কথা কৈছে। সেয়েহে সেই চিৰসুন্দৰৰ প্ৰশস্তি কৰিছে যাতে সকলোৱে বুজিব পাৰে আৰু পৰম মুক্তিৰ বাট বিচাৰি পায়। 4 নম্বৰ প্ৰশ্নটোত কৈছে কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা। এই প্ৰশ্নটোত 3 নম্বৰ থাকিব। উত্তৰটো হৈছে প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সুন্দৰ ৰূপৰ কথা কবিয়ে বৰ্ণনা কৰিছে। পুৱাৰ সূৰুজে দশদিশ পোহৰাই পৃথিৱীখনক উদ্ভাসিত কৰি তুলিছে। পৃথিৱীখন পাতেৰে ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে। বনৰ চৰাই গছ লতিকা আদিয়ে সুমধুৰ ছন্দেৰে যেন কেৱল সৌন্দৰ্য সৃষ্টি কৰা নাই, সন্ধান কৰি উলিয়াইছে চিৰসুন্দৰৰ। মাটি পানী বায়ু আদি সকলোবোৰ যেন বিয়পিছে কেৱল সুন্দৰৰ আৰাধনা। ক'ৰবাত বাজি উঠিছে আকৌ কৃষক বাঁহেৰে তৈয়াৰী বাঁহৰ সুৰ, সি যেন কঢ়িয়াই আনিছে চিৰসুন্দৰৰ কথা। কবিয়ে খোজে প্ৰতি উপলব্ধি কৰিছে সুন্দৰৰ স্থিতি আৰু প্ৰকৃতি। এতিয়া ইম্পৰ্টেণ্ট প্ৰশ্ন 5 নম্বৰটো। ইয়াত প্ৰশস্তি কবিতাটোৰ মূলভাৱ লিখিব দিছে। ইয়াত 4 নম্বৰ নাইবা 5 নম্বৰ আহিব। মূলভাৱটো হৈছে প্ৰশস্তি কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে বনে প্ৰকৃতিক সাজেৰে সজাই তুলিছে। বনৰ চৰাইৰ সুললিত কণ্ঠই সমস্ত প্ৰকৃতিত গুঞ্জন তুলিছে, য'ত কবিয়ে অনুভৱ কৰিছে চিৰসুন্দৰৰ উপস্থিতি। বায়ু পানী মাটি সকলোৱে যেন বিয়পি পৰিছে সুন্দৰৰ স্থিতি, যেন সকলোৱে বিচাৰি ফুৰিছে পৰম সন্তাক। কবিয়ে এনে সময়ত অমৃতৰ সন্তান সম্বন্ধেৰে মানুহক মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। কাল ৰাত্ৰিৰ পিছত যিয়ে মুক্তিৰ বাট দেখাব পাৰে সেয়া চিৰসুন্দৰ। যিদৰে আন্ধাৰৰ পিছত পোহৰ দিয়ে সূৰ্যই। ক'ৰবাৰ পৰা ভাহি আহিছে কৃষক বেনুৰ সুৰ, যি সুৰত কবিয়ে শুনিবলৈ পাইছে নেদেখাজনৰ আহ্বান। সেই আবাহনী সুৰ, যি সুৰ
অন্তঃকৰণেৰে উপলব্ধি কৰিবলৈ আৰু ভক্তবৃদ্ধক মোহ মায়া ত্যাগ কৰি ধ্যানময় হ'বলৈ কবিয়ে কৈছে। 6 নম্বৰটো কৈছে উঠা হে ঋতিক ধ্যানী অমৃতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা। কবিয়ে এনেদৰে আহ্বান জনাইছে বুজাই লিখিব দিছে। উত্তৰটো হ'ব কবিয়ে কবিতা পাখিৰ জৰিয়তে মানৱ জীৱন দুদিনীয়া বুলি কৈছে। এই ক্ষণস্থায়ী জীৱনত মানুহে নানা দুখ যন্ত্ৰণা জড়িত হয়। তেনে সময়ক কবিয়ে আন্ধাৰৰ লগত তুলনা কৰিছে। আন্ধাৰে যিদৰে অৱসাদ কঢ়িয়ায় তেনেদৰে বেয়া সময়েও মানুহক ভাগৰুৱা কৰি তোলে। এই পৃথিৱীত আন্ধাৰ নাশ কৰিবলৈ নিৰ্দিষ্ট সময়ৰ মূৰত সূৰুজৰ আগমন ঘটে। মানৱ জীৱনত আন্ধাৰ নাশ কৰিবৰ বাবে চিৰমুক্তিৰ প্ৰয়োজন। মানুহে মায়া মোহত বন্দী হৈ পাহৰি থাকে যে চিৰমুক্তি আৱশ্যম্ভাৱী। কবিতাটোত কবিয়ে প্ৰকৃতিৰ সুন্দৰ ৰূপৰ মাজেৰে প্ৰকৃতি জগতৰ সকলোৰে ধ্যান সূৰুজৰ প্ৰতি অৰ্থাৎ আন্ধাৰ বিনাশী শক্তি বুলি অনুভৱ কৰিছে। সকলোৱে যেন সেই শক্তিক ধ্যান কৰিছে। মানৱক চিৰমুক্তি দিব পাৰে কেৱল ভগৱানে বা সৃজনকৰ্তাজনে। বায়ু পানী মাটি এই সকলোবোৰ যেন সেই চিৰসুন্দৰৰ ধ্যানতেই নিমগ্ন। 7 নম্বৰটো কৈছে সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা। তো এয়া আছিল 65 নম্বৰ কবিতাটোৰ প্ৰশ্ন উত্তৰসমূহ। মই 6 নম্বৰলৈ এই ভিডিঅ'টোত প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিলোঁ। ইয়াৰ নেক্সট ভিডিঅ'টোত 7ৰ পৰা বাকী ৰৈ যোৱা সকলোখিনি আলোচনা কৰিম। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা। লগতে যিসমূহ 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে, 9মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে, সিহঁতলৈও মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, যাতে সিহঁতেও মোৰ ভিডিঅ'বিলাক চাই কিবা এটা শিকিব পাৰে। ইয়াৰ পিছত সকলো ধৰণৰ এক্সামৰে প্ৰশ্ন উত্তৰ মোৰ এই ভিডিঅ'টোত আপলোড কৰিম। তো আজিলৈ ইমানেই। আন এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।